सासे 4 बोसोर बैसोनि बिमा गीतांजलि विश्वकर्मा पेगुआ गोमानानै दं। आथिखालाव हिन्जाव लांखारनाय दोनखारलायनाया बादायलायनाय बायदि जानायखौ नुनो मोनदोंसै। बे समावनो धेमाजि जिल्लानि जयरामपुर पन्चायतनि सिङाव थानाय जयरामपुर सयघरिया गामिनि थागिबि मुश्री दुर्गा बाहादुर विश्वकर्मा आरो मुश्रीमा करणमाया विश्वकर्मानि सेथि फिसाज्ला मुश्री प्रकाश विश्वकर्मानि अनसुलि बिसि मुश्रीमा गीतांजलि विश्वकर्मा पेगुआ 4 बोसोर बैसोनि गावनि आंगो फिसाज्ला हम बाहादुर विश्वकर्माखौ लानानै थांनाय 15 जुलाइ 2022 मायथाइनिफ्रायनो गोमानानै दं। गीतांजलि विश्वकर्मा पेगुआ जयरामपुराव माखासे डकुमेन्ट जेरक्स खालामनो होनना ओंखारलांदोंमोन। न' फारसे फैफिनैलाय नखरनि सुबुंफोरा गोबां जायगायाव नागिरबाय, नाथाय जेरावबो खौरां नागिरना मोनैनि जाहोनाव जयरामपुर आउटपस्टआव एजाहार होनाय जाबाय। बेनिखायनो सोरबाफोर बबेयावबा नुसनबायोब्ला होखानाय जानबुं नाम्बार 8011291771 आरो 9395567512 आरो 7002241659 बे होखानाय नाम्बाराव कल खालामनानै खौरां हरनो थाखाय दुखुथिया नखरा खावलायहरदों। ঘটনাটো এনেকুৱা হ'ল মানে ল'ৰা ছোৱালীয়ে মানে মোৰ বোৱাৰীয়ে মানে ধৰক 4টা বজাত মানে ইয়াৰ পৰা জয়ৰামপুৰত মানে ড্ৰেছ কৰিবলৈ ওলাম বুলি ওলাই গ'ল। আমিও ড্ৰেছ কৰিবলৈ যাব, কিন্তু ড্ৰেছ নকৰাকৈ সি ইয়াৰ ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে তাত জয়ৰামপুৰত গৈ পেলাই ফটককৈ গাড়ীত উঠি গ'ল। আমি পাছতে শুনিবলৈ পাইছোঁ ছোৱালীটো আপোনাৰ বোৱাৰীটো গ'ল বুলি পেলাই। এতিয়া ক'ত গ'ল নাপাত্তা। আমাক বোৱাৰীও লাগিব, ল'ৰাও লাগিব। হয়, মোৰ মানুহজনী হেৰাইছে। আজি আপোনাৰ 6 দিনমান হৈছে। গোটেই ঘৰত মানে গোটেই পৰিয়ালত মানে বিচাৰ কৰি ক'তো পাত পানী গোটেই কৰিলোঁ, ক'তো এটা অনুসন্ধান এটা নাপালোঁ। এতিয়া মিডিয়া যোগেদি মানে আমি কৰি মোৰ মানুহজনী য'তেই নাথাকক, মানুহজনী আৰু ল'ৰাটো য'তেই নাথাকক, য'তেই নহওক, মানে ৰাইজে বিচাৰ কৰি ৰাইজে ক'তবাই দেখে, ক'তবাই কৰে, দেখি পায় তেনে মোৰ নাম্বাৰত ফোন কৰি এই এড্ৰেছত কৰি যাতে যেন ধৰি থৈ দিয়ে আৰু মোৰ ফোন নাম্বাৰত কল কৰি দিয়ে যেন, মই এইটোৱে কামনা কৰোঁ। এজাহাৰ চাজাৰ মই জয়ৰামপুৰ থানাত এজাহাৰ এটা দিছিলোঁ। আপোনাৰ মানুহজনী নপলোৱাৰ আগত আপুনি ঘৰত মাৰপিট বা কিবা এটা মাৰপিট তেনেকুৱা হাই কাজিয়া একো হোৱা নাই। মোৰ মানুহজনীৰ নাম গীতাঞ্জলি বিশ্বকৰ্মা পেগু, ল'ৰাটোৰ নাম বাহাদুৰ বিশ্বকৰ্মা। ল'ৰাৰ বয়স আপোনাৰ এই আগষ্ট মাহৰ 1 তাৰিখে 4 বছৰত ভৰি দিব। 4 বছৰত ভৰি দিব। ল'ৰাটো 4 বছৰত ভৰি দিব। সৰু ল'ৰা লৈ গৈছে। হয়, বোৱাৰী হেৰাইছে বুলি গম পাইছে। আপোনাৰ বোৱাৰীটো এতিয়া ঘৰত আহিবলৈ কাৰণে আপুনি বোৱাৰীক ঘৰত আহিবৰ কাৰণে কি আবেদন? মই কিবা ঘৰত আহিবৰ কাৰণে মুঠতে য'তে নহওক বোৱাৰীটো য'ত যি হওক মুঠতে এইটো কিবা কৰি পেলাই মোক ধৰি পেলাই মোৰ ফোন নম্বৰ দিম। মানুহ য'তে থাকক মোক ফোন কৰিলে মই ল'বলৈ যাম বোৱাৰীটো। আপোনাৰ বোৱাৰী কেইদিন হ'ল আজি হেৰুৱাইছে? আজি 6 দিন হ'ল। ক'ত যাম বুলি বোৱাৰী ঘৰৰ পৰা ওলাই গৈছে? জয়ৰামপুৰ কিবা আধাৰ কাৰ্ড জেৰক্স কৰিবলৈ যাম বুলি ওলাইছে। লগত বোৱাৰী অকল হেৰাইছে না আৰু কোনোবা হেৰাইছে? নাতি হেৰাইছে। নাতি হেৰাইছে।